আজিনো মই কি ৰান্ধিব লৈছোঁ তাকে আপোনালোকক দেখাওঁ। আৰু ইয়াত দুটামান দি গৈছে বৰলীয়া মাছ আৰু ইয়াত মিছা মাছ বাছি মেলি লওঁ, তাৰপিছত ৰান্ধিম। এয়া মোৰ মাছখিনি চাফা কৰা হৈ গ'ল। এয়া মিছা মাছখিনি দেখিছে ইমান জাবৰ আছে। আৰু এইখিনিও পাতত দিব লাগিব। এইখিনি পাতত দিয়াটো দেখুৱাম বাৰু। এতিয়া ধুই মেলি লওঁ। বহুত টাইম লাগে চাফা কৰিবলৈ দেই। এইখিনি মোৰ মাছ বাছি হৈ গ'ল। এতিয়া ইয়াত বৰলীয়া মাছখিনি পাতত দিম। কেনেকৈ মই পাতত দিছোঁ দেখাইছোঁ। মানে কলপাত লৈছোঁ, তাৰপিছত এইটো হালধি পাতটো মানে গন্ধৰ কাৰণে বিৰাট ভাল লাগে মোক খাবলৈ। সেইকাৰণে অলপমান হালধি পাত দিছোঁ। তাৰপিছত এই মোৱা মাছ এনেকৈ পাতত দি খাই পাইছেনে আপোনালোকে? খুবেই ভাল লাগে এনেকৈ পাতত দি খাই পেলাই। সেইটো নিদিওঁ, বাকী টেঙা পাত দিছোঁ, কুমলীয়া কাজি নেমু অলপমান, জলকীয়া কেইটামান আৰু অলপমান নিমখ ব্যৱহাৰ কৰিলোঁ। ইয়াত হালধি নিদিওঁ, হালধি নিদিয়াকৈ খাই ভাল লাগে। আমাৰ কিন্তু জুই নাই, সেইকাৰণে গেছতে দিব লাগিব। ভালকৈ এতিয়া এনেকৈ টুকুৰিয়াই লওঁ। আৰু দিম ইয়াৰ ওপৰত অলপমান ফয়েল পেপাৰ মেৰিয়াই দিম। মাছটো সিজিবৰ কাৰণে সহায় হ'ব, লগতে ভালদৰে সিজি যাব। তাৰপিছত আকৌ গুচাই পেলাই পানীটো যাব দিম। ৰেডি। এতিয়া আমি পাতত দিওঁগৈ। গেছ জ্বলাই পেলাই এয়া এনেকৈ পাতত দি টাৱাখনতে ওপৰত এখন ঢাকোন লগাই দিব লাগিব। অলপমান ঢাকোন লগাই দিম, সিজি থাকিব এতিয়া অলপ টাইম। গেছটো জ্বলাই লৈছোঁ, কেৰাহীখন পাতিছোঁ। এইফালে পাতত দিয়া মাছটো ৰেডি হৈ আছে। লাহে লাহে এনেকৈ ইলিটি সিলিটি কৰি দিব লাগিব। মাছটো সিজিল। এতিয়া অলপ পানী যাবৰ কাৰণে পাতখনত জেৰাই দিব লাগিব।
আৰি মাছৰ পোৱালি সেইটো বেটাকে জোল বনাই দিব লাগিব মাছ ফ্ৰাইটো হৈ গ'ল মিছা মাছটো পিঁয়াজটো বেছি ফ্ৰাই নকৰোঁ এনেদৰে খাই ভাল লাগে মোৰ এয়া এতিয়া কৈছে মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে ইয়াত অলপমান পিঁয়াজ দি দিছোঁ এড কৰি দিছোঁ কাৰ খাই ভাল লাগে এনেদৰে মিছা মাছ মোৰ যে বহুতেই ভাল লাগে আজিকালি কিন্তু পাবলৈ নাইকিয়া হৈছে আমাৰ মানে বেপাৰী এজন আহে মাছ হাজোৰ পৰা চাইকেল নিয়ে আমাৰ ঘৰৰ পৰা আৰু চাইকেলখন নিয়াৰ কাৰণে আমাক মানে এনেকৈ মাছ দি যায় সদায় অলপ অলপ আজি দিছে তাকে বহুত বহুত ধন্যবাদ বেপাৰীজনলৈ ফাইনেলি আমাৰ আজিৰ থালিখন প্ৰস্তুত হৈ উঠিল আৰু আপোনালোক দেখুৱাব খুজিছোঁ কিনো আমি থালিত ৰাখিছোঁ ইতিমধ্যে দেখুওৱা হৈছে আটাইবোৰ আমি কেনেদৰে প্ৰস্তুত কৰিছোঁ মাছৰ ৰেচিপি আৰু এয়া চাওকচোন থালিখনত কিছু পৰিমাণে আমি সালাড কাটি লৈছোঁ তিয়ঁহ আৰু পিঁয়াজ তাৰপিছত এয়া হৈছে পানীটেঙা ঘৰতে প্ৰস্তুত কৰা অৱশ্যে শাহুৱায়ে মৰমতে দি পঠিওৱা খুব সুন্দৰকৈ আমাৰ শাহুৱায়ে কি কয় প্ৰস্তুত কৰে পানীটেঙা আপোনালোকেও যদি জানে ৰেচিপিটো পানীটেঙাৰ ৰেচিপি তেন্তে আপোনালোকে ঘৰতেও প্ৰস্তুত কৰিব পাৰে আৰু এয়া হৈছে আমাৰ ভাত কেৰেলা আৰু আলুৰ ভাজি তাৰপিছত এয়া হৈছে আমাৰ ভোট জলকীয়া আচাৰ ঘৰতে থোৱা আৰু কাজি নেমু এটুকুৰা আমি লৈছোঁ তাৰপিছত দেখুৱাব খুজিছোঁ এয়া হৈছে মিছা মাছখিনি আপোনালোক দেখুৱাব খুজিছোঁ আৰু দুই এটা বেলেগ মাছো আছে বাৰু লগতে কিমান সুন্দৰ হৈছে চাওকচোন দেখা পাইছে কিমান সুন্দৰকৈ মাছখিনি ৰং উঠিছে আৰু এনেদৰে আমি মিছা মাছখিনি ভাজি লৈছোঁ সুন্দৰকৈ আৰু তাৰপিছত এয়া হৈছে পাতত দিয়া মাছ বৰলীয়া মাছ হয় পাতত দিয়া বৰলীয়া মাছ আমি মাজে মাজে খাই থাকোঁ বাৰু মাজে সময়ে হয়তো আপোনালোকেও খায় অসমীয়া মানুহৰ সমাজত সাধাৰণতে পাতত দি খাই থকাই হয় বাৰু মাছ তাতে বৰলীয়া মাছ খুব এবিধ সোৱাদযুক্ত মাছ নদীত পোৱা যায় এয়া দেখা পাইছে আপোনালোকে ইতিমধ্যে দেখুওৱা হৈছে কেনেদৰে প্ৰস্তুত কৰিছোঁ আমি মাছ পাতত দিয়া তাৰপিছত আৰু মিছা মাছ ভজা আৰু আজিৰ থালিখন আমি এনেকৈ প্ৰস্তুত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাবে যে কিবা অলপ উপযোগী হোৱা যেন পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ